Hello guys, good morning. Welcome back to my next CD mini vlog. আজি বহুত দিন পিছত মই ভিডিও আপলোড কৰিব গৈ আছো কাৰণ মোবাইলটো বেয়া হৈছিলে। যিসকলে মোৰ ভিডিওটো ফেসবুকত চাই আছে ইহতে গমে পাইছে চাগে মোৰ মোবাইলটো বেয়া হৈছিলে। মই ষ্টৰীটো লগাইছিলো মোবাইলটো বেয়া হোৱাটো আৰু এইটো মোৰ ভিডিও বহুত আগৰ দিনৰে হয়। মই এতিয়াহে আপলোড কৰি আছো আৰু ইফালে দেখিছেনে ভিডিওটো হৈছে আমি ছাগল বেচিব গৈ আছো মানে বজাৰত। মানে কি হৈছিলে বেপাৰটোক চিনি পাও, বেপাৰটোক ফোন কৰিছিলো, ঘৰত নিব আহিব দিছিলো, কিন্তু হি কলে টাইম নাই, সেইকাৰণে ছাগলীটোক লৈ আ বুলি কলে। সেইকাৰণে আমি গুটিকিটাই টানি লৈ গৈ আছিলো ছাগলীটো বজাৰলৈকে। পইচাৰ কাৰণে মানে কুচবি আৰু এনেকে হৈছে। তো আমি বজাৰৰ কাৰণে ওলাই গৈছিলো, মাজতে কি হল জানেনে, পিলপিলিয়ালাতে ছাগলটোক কিনি লৈ গল আৰু আমিও ভাবিলো বজাৰটোত কোনো টানা উনা কৰি থাকিম বুলি। পিলপিলিয়ালাটো কলে মোকে দি মই লৈ যাও বুলি। তাৰ পিছত আমি মানে ছাগলী বেপাৰটো দোকানৰ সিফালে নগলিয়ে ডাইৰেক্ট আহিলো। মই মোবাইলটো টেম্পাৰ লগোৱা নাছিলো, মই টেম্পাৰটো লগাবৰ কাৰণে ইফালে মোৰ টেম্পাৰটো লাগি আছিলে। আৰু যদি মোৰ ভিডিওটো আজি নতুনকৈ চাই আছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি যাব, আৰু যদি মোৰ ফেসবুকত চাই আছে তেন্তে প্লিজ ফেসবুকত পেজটো ফলো কৰি দিব। আৰু ইফালে চাওক আমি আহি গৈছিলো ফুচকা খাবৰ কাৰণে। মই বজাৰত আহিলে ফুচকা খায়ে যাওঁ, কিন্তু এইটো নতুনকৈ দোকান লাগিছিলে, আগতে নাছিলে দে মই থাকোতে। কেতিয়াৰ পৰা লাগিছে গম নাপাওঁ বাৰু, কিন্তু মই এতিয়া আহিছো কাৰণে দেখিছো। আৰু ইয়াতে না চাওকচোন মানে গুটিকিটা ফ্লেভাৰৰ আপুনি পানী টেষ্ট কৰিব পাৰিব। জলজিৰাৰ আছে, কিবা আছিলে, তেতলি টেঙাৰ আছিলে, কিবা আছিলে, মুঠতে 6টা নেকি 7টা ফ্লেভাৰৰ আছিলে। আমি গুটিকিটা ফ্লেভাৰটো মানে ট্ৰাই কৰি চাইছো এটাকে। তাৰ পিছত ইয়াতে এটা স্পেচিয়েল ফুচকাও পোৱা যায়, ইটো হ'ল দহি ফুচকা। ইমান ধুনীয়াকৈ মানে বনাই দিছে ন, এটা খাই মজা লাগি গৈছে। তাৰপিছত আমি স্পেচিয়েল ফুচকাটো যিটো দহি ফুচকা সেইটোও ট্ৰাই কৰিছোঁ। লাষ্টত আপুনি দেখিব পাব কি দিয়ে, মানে বহুত কিবা দিয়ে, যেনেকুৱা চচ, বাদাম, কিবা গ্ৰীণ চাটনি, তাৰপিছত দহি, তেনেকুৱা বিভিন্ন ধৰণৰ আপুনি ইয়াতে দেখিব পাব দেই। আপোনালোকে যদি আহে বজাৰত বৰপেটা ৰোডত তেতিয়াহ'লে ঠিক মানে এই দুৰ্গাবালি কাৰিবাৰী মন্দিৰৰ ওচৰতে আপোনালোকে এবাৰ ট্ৰাই কৰিব পাৰে, বহুতে ভাল লাগিছে খাই কিনে। আৰু ইফালে চাওক আমাৰ দহি ফুচকা বনি আছিলে, ইয়াতে ভুজিয়াও দি দিছিলে আৰু ধনিয়া পাতো দি দিয়ে, পিয়াজো আছে, লগতে চচ আৰু ইফালে দহি। তাৰপিছত আমাৰ দহি ফুচকা অলমষ্ট ৰেডি হৈ গৈছিলে। এইবাৰ আহিছে গ্ৰীণ চাটনি। মোৰ চেনেলৰ ছাবস্ক্ৰাইবৰ কোনোবা মোৰ আগতে খাই পালে নেকি, তেতিয়াহ'লে নিশ্চয় আপোনালোকে তলত কমেণ্ট কৰিব যদি খাই পাইছে, আপোনাৰ কোনটো ফ্লেভাৰ বেছি ভাল লাগিছে। মোৰ কিন্তু মানে নৰ্মেলটোৱে বেছি ভাল লাগিছে। নৰ্মেল আৰু এটা আছিলে, এটা জিঞ্জাৰৰ আছিলে নেকি, কিবা আছিলে, মানে ইমান দিন হ'ল মই পাহৰিয়ে থাকিলোঁ কোনটো বেছি ভাল লাগিছিলে। খট্টা মিঠাৰো আছে, আপোনাৰ কোনটো ভাল লাগিছে যদি খোৱা নাই আৰু খাই উঠিও কমেণ্ট কৰিব আপোনাৰ কোনটো ফ্লেভাৰৰ বেছি ভাল লাগিছে। আৰু ইফালে চাওকচোন মানে ইমান ধুনীয়াকৈ বনাই দিছে নহয়, মানে কিবা দি কিনে ইমান ডাঙৰ বনাই পেলাইছে, ইমান সৰু ফুচকাটো মুখতে মানে সোমা নাই, এনেকুৱা হৈ গৈছে। তাৰপিছত আমি খাই বৈ আহি গৈছোঁ, কিবা বজাৰ কৰিলোঁ বাৰু, কিন্তু দেখুওৱা নহ'ল যিহেতু, আৰু সোনকালেও আহিব লাগে কাৰণ মই টিকলুটো ঘৰত থৈ গৈছিলোঁ, সেইকাৰণে আমি গুচি আহিলোঁ। কিবা বজাৰ কৰি সেইখিনি দেখুওৱা নহ'ল বাৰু। আৰু ইফালে চাওকচোন আমি গুচি আহিলোঁ, ঘৰত পাই গ'লোহি। আৰু ইফালে চাওকচোন ঘৰত আহি পাইয়ে মই কামত লাগি গৈছিলোঁ। এইখিনি কি আপোনালোকে কমেণ্ট কৰিবচোন গেছ কৰি কিনে কি হ'ব পাৰে। নেক্সট দিনাই ঘৰত অহা কথা আছিলে, সেইবাবে মই মানে অকণমান বস্তু লৈ আহিছোঁ ঘৰত খাবৰ কাৰণে, যিহেতু মোৰ ভাল লাগে এইটো বস্তু খাই কিনে। কি বস্তু আপোনালোকে কমেণ্ট কৰিব। আৰু ইফালে চাওকচোন চেণ্ডেল কেইযোৰ আনিছিলোঁ, আপোনালোকক কোনটো চেণ্ডেল বেছিকৈ ভাল লাগিছে কমেণ্ট কৰিব। এইযোৰ হৈছে ৰঙা কালাৰৰ চিম্পল, মানে ভৰি ধুবৰ কাৰণে, আৰু এইটো হৈছে চিম্পলে হয়, গোটেইকেইটা চিম্পলে হয়, চব ভৰি ধুবৰ কাৰণে লৈ আহিছে। ভণ্টি এটা লৈছে, মাহী এটা লৈছে। কোনযোৰ বেছি ভাল লাগিছে আপোনালোকে কমেণ্ট কৰিব। এনেকৈ ৰাতি হৈ গ'ল। আমি ৰাতিও ইফালে চাওকচোন আমাৰ উৎপাত নকমে, মানে ইফালে আমি টানা উজৰাও কৰি কিনে ইফালে সৰু পোৱালীকেইটাৰ লগত, ভণ্টিহঁতৰ লগত, ভাইটিহঁতৰ লগত এনজয় কৰি আছিলোঁ অকণমান টাইম, যিহেতু ঘৰত গুচি আহিম। এণ্ড থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানেই, লগ পাম আকৌ নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।